আমাৰ লগত কোন আপি লাভ কৰি বনাব জানা আন দেখি কুকুৰে দেখিলোঁ আমাক ভকে দে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে টিম বিজাল। তো আজি ভিডিঅ'টো আমি দিনটো কি কৰোঁ সেয়ে দেখাম। আৰু আমাৰ লগত বিতুপন আৰু ধুব আৰু ঠেলালৈ আহি গৈছোঁ নদীৰ পাৰত চাম ৰ'ব। বন্ধুসকল, আমি আজি এই মেলোহাটৰ ঘান বজাই আছোঁ নদীৰ পাৰত। এইটো চাওক পানী হৈছে বন্ধুসকল বহুত। এইখন দলঙৰ ওপৰেৰে আমি যাই আছোঁ এতিয়া। বন্ধুসকল অহাৰ লগে লগে এটা মদৰ বটল এই দলংখনতো থৈ দিছে গাইজ। কি ক'ম আৰু আমি যাই আছোঁ আজি আমাৰ বাহন থাৰত। এইখন চাব পাৰে আমাৰ বাহন, আমাৰ চালক মোহন। বন্ধুসকলে চাব পাৰে ইফালে কৰিছে আমাৰ মৰাপাতৰ খেতি, গৰু ঘাঁহ খাই আছে। ইবাগে আছে আমাৰ হাতীমূৰা পাহাৰ। আৰু আমি এই চিধাই গ'লে পাম আমি ব্ৰহ্মপুত্ৰ নদী। আমাৰ কাষতে আছে দিয়ক ব্ৰহ্মপুত্ৰটো বন্ধুসকল। চাব পাৰে এইগিলা পানী হৈছে, কিন্তু আমাৰ ইয়াত বানপানী নহয় দিয়ক বন্ধুসকল। দেখো এইবাৰ কৌ কি কৈছিলি? গালি দিছিলি দে, গালি দি নেদাই কিয়া এই মেলা হ'ব চাল। তো গাইছ আমি পালোঁ ব্ৰহ্মপুত্ৰৰ পাৰ। ব্ৰহ্মপুত্ৰ নহয়, ৰাজেশ্বৰী পাৰ। ক'ৰবাত ভুল হৈছে অলপ, চৰি। এইটো ব্ৰহ্মপুত্ৰৰ সুতি এটা মেইন ব্ৰহ্মপুত্ৰটো আগত আছে বন্ধুসকল। মেইন ব্ৰহ্মপুত্ৰ আগত আছে গাইছ। আৰু আমি এতিয়া আহিম ভিডিঅ' বনাব ভালকৈ আগদিনা থুলমূলকৈ কৈছোঁ। আৰু এই মেলাই দেখছা নাই পাগালা উঠছি, জক উঠছি, পতিত পকাই কামুৰছি। বন্ধুসকল চাব পাৰে আপোনালোকে, এয়া আমাৰ ৰাজেশ্বৰী পাৰ। আৰু পানী গাইজ ইমান মানুহ গেলি পানী উঠছি, এতিয়া শুকাইছি গটাই। এই তাকে গেলি দেখছি না বোকা উঠছি গটাই, তাকে গেলি গটাই পানী উঠছি। তাত শুকাইছি দিয়ক, যি প্ৰখৰ ৰ'দত নুশুকাব গাইজ। নাজাৰা চাওক নাজাৰা গাইজ, এইগিলা দক্ষিণ পাৰে। তাতে গধূলা আহিলি এৰোপ্লেন লেণ্ড কৰা দেখা পাই গাইজ গধূলা। কিয় কওক বন্ধুসকল আমি ৰাখিলোঁ আৰু পানী নহ'ব। এই চাউলটো বেছি মিছা কথা, এই দাউৰা নাই মই ধৰছোঁ মোৰ লগত পানী খাব। গাইজ আমি বল কেকেটাত বল যাওঁ বলক। তোমার নাম কে কেনা করে মনে রাখিছে কিনে নাম মনে সকলে চাব পাৰে গৰুবোৰ অনাই বনাই ঘূৰি ফুৰিছে ঘাঁহৰ অভাৱত। পানী অহাৰ বাবেতো গৰুবোৰে সিপাৰে যাব পৰা নাই বন্ধুসকল। আৰু এই চাব পাৰে এই বন্ধুসকল, এই পানীৰ মাজত আমাৰ এটা মন্দিৰ আছে, বহুত শক্তিশালী মন্দিৰ, ৰাজেশ্বৰী টেম্পল। ভালকৈ ভিডিঅ'টোত জুম কৰিব নোৱাৰি গাইজ, আমাৰ ইমান কোৱালিটি ভাল নহয়। এই গাইছ ইয়াতে বগৰীৰ দিনত তামাম বগৰী পায়। আৰু একবাৰ কংকন মই ৰিতম আৰু এটা ছোৱালী বগৰী খাব আহিছিলোঁ। আহি কিনে আমি হৰাইছোঁ, হৰাই কিনে এই এখন পাহাৰ যে দেখছি, এই এখন পাহাৰ আমি গুৰক লাগি গৈছিলোঁ হৰাই কিনে ৰাস্তা হৰাইছোঁ। তাৰপিছত হাহাকাৰ লাগি গৈছে ৰাতিপুৱাৰকৈ আমি নাই মানুহকেইটা বিচাৰি আছোঁ ঘৰৰ মানুহে, তাত পাগল পাইছে আনি কিনে এই ঘৰত চুনকৈ মাৰছি। এই আৰু গাইছে দেউতাকে এই ৰ'দে যায় এই নদীৰ সিপাৰে ঘাঁহ কাটবা গৈছে, ইয়াতে মোবাইল চাই আছে। আৰু আমি তাৰ ঘৰত যাওঁ দিয়ক, ই তাৰমানে এই ঘাঁহ নিবা আহিছে, দেউতাকে ঘাঁহ লৈ আহিব, এই ঠেলাখন কোনোবাই চুৰ কৰিব পাৰেতো, আমি ইয়াতে থৈ যাওঁ। অলপ পিছত লগ পাই আছোঁ। যা ভাই।
বন্ধুসকল চাব পাৰে এই দলংখন দিয়াৰ বাবে বহুত মানুহৰ সুবিধা হৈছে। আগতে মানে এই পানী ভাঙি যাব লাগিছিল নদীৰ সিপাৰে, এতিয়া এই দলংখন দিয়াৰ পৰা গৰু ছাগল নিয়াতো অলপ সুবিধা হৈছে। বন্ধুসকল যোৱা ভিডিঅ'টোত দুটামানে কমেণ্ট কৰিছে লাভ ষ্টৰী লাগে বুলি। লাভ ষ্টৰী বনাব পাৰি, কিন্তু আমাৰ লগত কোন আপি লাভ ষ্টৰী বনাব পাৰিব কওকচোন? জানা আন দেখি কুকুৰে দেখিলেও আমাক ভকে দিয়ে গাইছ, আৰু আমাৰ লগত লাভ ষ্টৰী বনাব। যদি কোনোবা আপি আহে কমেণ্ট কৰিব, আমি বনাম লাভ ষ্টৰী। দিয়ক বন্ধুসকল ভাত চাত খাই এতিয়া আমি খেলিবলৈ আহিছোঁ। কালিকুটাক চাওঁচোন, গৰম উঠি তেল ফুটছি, প্ৰেছাৰ উঠছি, সি চলা তলা শালকে দিছি। এই মেলৈ গা চা ধোৱা নাই, চলাটো অকল শালকে থৈ আহিছি গাইছ। এইটো আমাৰ অংকুৰ চালিয়া। ইয়াতে ফুটবল খেলবা ফুটবল লৈ আহিছি, আমাৰ ক্ৰিকেট খেলবার কাৰণে বেট চেট লৈ আহিছি। কি হ'ব, ফুটবল হ'ব না ক্ৰিকেট হ'ব? চাইকেল ওপৰত। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা কমেণ্ট কৰি যাব। বাই বাই। জয় অসম।